ৰাস্তা যাত্ৰা আমাৰ বদ্ৰীনাথলৈ। অলকানন্দা নদী এখন। গুড মৰ্ণিং। কালি ৰাতি কেদাৰনাথৰ পৰা আহি পোৱাৰ পিছত আজি আমি ৰাতিপুৱা সময়ত আমি হোটেল চেক আউট কৰিছোঁ আৰু চেক আউট কৰি পেলাই এতিয়া ওলাইছোঁ। এতিয়া আমি বদ্ৰীনাথলৈ যাম। বদ্ৰীনাথলৈ বুলি এতিয়া লাগেজ চাগেজ বান্ধি পেলাই ওলাইছোঁ আৰু আমি আহি প্ৰায় বদ্ৰীনাথৰ ওচৰত পাইছোঁহিয়ে। বহুত ধুনীয়া পৰিৱেশ, আকাশখন বহুত ক্লিয়াৰ হৈ আছে আৰু ডাঙৰ পাহাৰ। আমি কেদাৰনাথৰ সোণপ্ৰয়াগৰ পৰা আমি আহি 8 ঘণ্টামান যাত্ৰা কৰাৰ পিছত আহি পেলাই আমি বদ্ৰীনাথৰ ওচৰ পাইছোঁহি। বদ্ৰীনাথৰ হোটেল ল'বলৈ পাইছোঁহি। ৰাতি এতিয়া 10টা বাজিছেহি। আমি হোটেল সোমাম এতিয়া। কাইলৈ মন্দিৰ দৰ্শন কৰিবলৈ যাম। এতিয়া হোটেললৈ যাওঁ। গুড মৰ্ণিং। কালি ৰাতি আহি পেলাই হোটেললৈ থাকিলোঁহি। ভাগৰ লাগিল, সোনকালে হৈ দিলোঁ আৰু এতিয়া ওলাইছোঁ খোৱা বোৱা উঠি মেলি বদ্ৰীনাথলৈ বুলি। ইয়াৰ পৰা প্ৰায় 80 কিলোমিটাৰ আছে, 3 ঘণ্টাৰ ৰাস্তা আৰু 3 ঘণ্টাৰ পিছত আমি বদ্ৰীনাথ মন্দিৰ পামগৈ আৰু তাৰপিছত আমি দৰ্শন কৰিম। এতিয়া ওলাইছোঁ লাহেকৈ। ভালকৈ পোহৰ হোৱাই নাই। আমাৰ এয়া বাছ ৰেডি হৈ আছে। আমি এতিয়া বাছত উঠি পেলাই ইয়াৰ পৰা হোটেলৰ পৰা প্ৰায় 80 কিলোমিটাৰমান দূৰত আছে বদ্ৰীনাথ। আমি তালৈ ৰাওনা হ'ম। এয়া আমি বাছত উঠিলোঁ আৰু উত্তৰাখণ্ডৰ এক পাহাৰৰ মাজত মনোৰম পৰিৱেশৰ মাজেদি আমি আগবাঢ়ি গৈ আছোঁ। আৰু এই জেগাটো হিমালয়ান ৰেঞ্জৰ ভিতৰত পৰে। সুউচ্চ হিমালয়াৰ আমি দাঁতিকাষৰীয়া অঞ্চল দিয়ে, দাঁতিকাষৰীয়া মানে পৰ্বতৰ মাজেদিয়ে পৰ্বতলৈ আমি ৰাওনা হৈ আছোঁ। এতিয়া আমি হোটেলৰ পৰা বদ্ৰীনাথ ধামলৈ। মাজে মাজে 2-এটা জলপ্ৰপাত দেখা পোৱা যায় যদিও মাজে মাজে ৰাস্তাটোও বেয়া হৈ যায়। এতিয়া আমি পাহাৰৰ পৰা পৰ্বত দেখা পাইছোঁ আৰু সেয়া তাত বৰফ আছে আৰু আমি সেইফালে এতিয়া গতি কৰি আছোঁ। ৰাতিয়ে ওলাইছিলোঁ 4টামান বজাত। তাৰপিছত মই বাছত শুয়ে থাকিলোঁ, শুয়ে আহি আছোঁ। কিন্তু এতিয়া চাহ খাবলৈ ৰখিলোঁ। বহুত ধুনীয়া জেগা এটা পাইছোঁহি আৰু ইয়াতে আমি ৰখিছোঁ চাহ খাবৰ কাৰণে। বৰ মিঠা দিছে। কি সুন্দৰ পৰিৱেশ, কি সুন্দৰ পৰিৱেশ। এই চব ৰখিছে, চবে ফটো চটো উঠি আছে আৰু আমি ৰখি আছোঁ। ৰাস্তা যাত্ৰা আমাৰ বদ্ৰীনাথলৈ। এতিয়া অলপ টোপনিটো ভাগিছে, ফ্ৰেছ লাগিছে। চকুকেইটা মেলিবও পাৰিছোঁ আৰু বাছত ভিডিঅ' কৰিবলৈ অকণমান দিগদাৰ হয় কাৰণ ফ্ৰেমত ভূমিকম্প আহি যায়। সেইকাৰণে অলপ আগত গৈ পেলাই লগ পামগৈ। যিমানে টাইম গৈ আছে আৰু যিমানে আমি আগবাঢ়ি গৈ আছোঁ, সেই বৰফ থকা পৰ্বতখনো সিমান দূৰলৈ গৈ আছে আৰু ৰাস্তাটো মাজে মাজে বেয়া, যদিও ৰাস্তাটো বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে মেইনটেইন কৰি আছে। পাহাৰ ৰাস্তা বেয়া হয়ে বাৰু লেণ্ডশ্লাইডৰ কাৰণে। ৰাস্তাটো একেবাৰে পৰ্বতৰ ছাইডত মানে একে শিল কাটি কাটি বনাইছে, দেখিবলৈ ভয়ে লাগে।
আৰু এইখন এখন বহুত পুৰণা লোহাৰ দলং দেখিলেই ধৰিব পাৰে। আৰু চাইডত এইটো এটা ডেম মানে নদী বান্ধ, ইয়াৰ পৰাই কাৰেণ্ট উৎপন্ন হয়। লাগিছে বহুত ওপৰলৈ পাই গ'লোহি আমি। বদ্ৰীনাথ পাবৰ কাৰণে বেছি দূৰ নাই। আৰু মুকেশ আম্বানী নে অনিল আম্বানী আহিছে, সেইকাৰণে অলপ জাম লাগি গৈছে, মানে মানুহখিনি ৰখিব লগা হৈছে। হেলিপেডো আছে ওচৰতে। এইটো ভগৱান বিষ্ণুৰ মন্দিৰ হয় আৰু তালৈ আমি আহিছোঁ। উত্তৰাখণ্ডৰ চামলি ডিষ্ট্ৰিক্টত এই মন্দিৰটো আছে আৰু বহুত ওপৰত আছে। নৰ আৰু নাৰায়ণ পাহাৰৰ মাজত এই মন্দিৰটো আছে। কোৱা হয় যে ভগৱান শিৱ বাবাই ভগৱান বিষ্ণুক এই মাটিখিনি মানে কিবা দান দিছিলে। বদ্ৰীনাথ মানে এটা সপোন আছিলে কেদাৰনাথৰ নিচিনাই। আৰু আহি আছোঁ। ত' এয়া ভগৱান বিষ্ণুৰ ৰাস্তাৰ কাষত কিছুমান ধুনীয়া ধুনীয়া ফটো আছে। ধুনীয়া ধুনীয়া প্ৰতিচ্ছবি আঁকা হৈ আছে ইয়াতে। এয়া শিৱ বাবা। আৰু এয়া আমি আহি পাই গ'লোহি বদ্ৰীনাথৰ পাৰ্কিং প্লেচ। ইয়াৰ পৰা আমি অকণমান দূৰ খোজকাঢ়িব লাগিব। গাড়ীৰ পৰা নামিছোঁ কাৰণ বদ্ৰীনাথ পাই গ'লোহি। বহুত ধুনীয়া জেগা হয়, বহুত বেছি ধুনীয়া জেগা হয়। আহি পেলাই পাগল হৈ গৈছোহি মই। এতিয়া আমি মন্দিৰ দৰ্শনৰ কাৰণে যাম। অলকানন্দা নদী এখন। হিন্দু ধৰ্মৰ যি চাৰধাম বুলি কয়, এই চাৰধামৰ এটা ভাগ হয়, মানে চাৰধামৰ এখন থান হয় বদ্ৰীনাথ থান। আৰু কোৱা হয় ভগৱান শিৱ বাবাই ভগৱান বিষ্ণুক এই মাটিখিনি মানে এই পাহাৰখিনি দান দিছিলে। আৰু সাগৰ পৃষ্ঠৰ পৰা 3100 মিটাৰ ওপৰত আছে। আৰু ইয়াৰ নাজাৰাটো বহুত ধুনীয়া হয়। দুখন পাহাৰ নামটো নৰ আৰু এখন পাহাৰৰ নাম নাৰায়ণ। এই নৰ আৰু নাৰায়ণ পাহাৰৰ মাজতে বদ্ৰীনাথ মন্দিৰ ভাগ আছে। বদ্ৰীনাথ মন্দিৰ, ভগৱান বিষ্ণু মন্দিৰ। আৰু অলকানন্দা নদীৰ পাৰতে আছে এই মন্দিৰ ভাগ। আৰু এইখন অলকানন্দা নদী। পানীৰ কালাৰ বহুত নীলা। ওপৰত এয়া সুউচ্চ হিমালয়। বদ্ৰীনাথ ধাম। ভক্তৰ বহুত ভিৰ। আৰু 2022ত এতিয়ালৈকে 28 লাখ মানুহে এই মন্দিৰ দৰ্শন কৰিছে। আৰু আপোনালোকে শুনিছে এয়া বেক চাইডে ঘণ্টি বজাই আছিলে। ধামৰ সন্মুখত পাই গ'লোহি। বদ্ৰীনাথ ধাম।
বদ্ৰীনাথ দৰ্শনৰ কাৰণে লাইন লাগি আছোঁ। বহুত দীঘল লাইন ইয়াত, কাৰণ ভক্তৰ বহুত ভিৰ হয় আৰু লাইন লাগি আছোঁ। আৰু আমাৰ পিছত মই আহি পাইছিলোঁ, তাৰপিছত ইমানখিনি লাইন হৈ গ'ল। মন্দিৰৰ ওচৰ পাইছোঁহি। ভগৱান বিষ্ণুৰ মন্দিৰ হয়। বহুত টাইম ৱেইট কৰাৰ পিছত, লাইন লগাৰ পিছত আহি পেলাই মন্দিৰৰ ওচৰ পাইছোঁহি। চকুন মিলি যায় একদম, মানে বহুত ডাঙৰ শান্তি মিলি যায় কিবা এটা। আৰু মন্দিৰৰ দুৱাৰমুখ আমি পাইছোঁহি আৰু বহুত ভিৰৰ মাজত দৰ্শন কৰিলোঁ, জাষ্ট ঝলক দেখিলোঁ আৰু দেখা পালোঁ যে বহুত ভাল লাগিলে। আমাৰ গোটেই টিম আছিলে আৰু 1 মিনিটৰ কাৰণে, 1 মিনিট নহয় একচুৱেলি 10 ছেকেণ্ডমানৰ কাৰণে দৰ্শন হৈ গ'ল আৰু মনটো ভাল লাগি গ'ল। আৰু আপোনালোকে দেখিলে অলকানন্দ নদীৰ কাষত থকা আৰু সাগৰ পৃষ্ঠৰ পৰা 3100 মিটাৰ ওপৰত থকা ভগৱান বিষ্ণুৰ মূৰ্তি, মানে ভগৱান বিষ্ণুৰ মন্দিৰ আমি বদ্ৰীনাথ দৰ্শন কৰিলোঁ। আৰু দৰ্শন কৰি পেলাই এতিয়া উভতিছোঁ। বহুত ভিৰ। অলকানন্দা নদীৰ পাৰত নৰ আৰু নাৰায়ণ পাহাৰৰ মাজত বহুত সুন্দৰ পৰিৱেশত বদ্ৰীনাথ মন্দিৰটো আছে। ভাল লাগিলে। এতিয়া মন্দিৰ আমি সোমোৱাৰ পিছতে প্ৰায় 5 মিনিটমানৰ পিছতে বন্ধ কৰিলে। আমাৰ এতিয়া যাত্ৰাও শেষ হ'বহি। এতিয়া ইয়াৰ পৰা আমি দিল্লীৰ পৰা আকৌ গুৱাহাটীৰ পৰা আকৌ নগাঁও যাম। আশা কৰোঁ আপোনালোকে ব্লগকেইটা চাই ভাল পালে, আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু অকণমান শ্বেয়াৰ কৰি মোক সহায় কৰি দিব। পুনৰ এটা নতুন জেগাত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই জীৎকাশ্যপ আজিলৈ বিদায়।